চালাকাটি পৰিষদীয় সমষ্টিত এইবাৰ যেটো দেখিবলৈ পাই আছে যে আপোনালোকেও নিশ্চয় বিভিন্ন গাঁৱত আপোনালোকেও বা বাতৰি কৰিয়াবলৈ গৈ আছে তাতে দেখিছে নিশ্চয় আপোনালোকেও যে ঢৌ ইউপিপিএলৰ প্ৰতি আছে আজি ইয়াত ৩০০ জন কংগ্ৰেছৰ পৰা বিজেপিৰ পৰা বিভিন্ন দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে সদায় আমাৰ দলত যোগদান হৈ আছে আমাৰ পৰিয়ালৰ যিটো সদস্য সংখ্যা এই সদস্য সংখ্যাটো দিনক দিনে বাঢ়ি আছে গতিকে এই চালাকাটি সমষ্টিত এইবাৰ আমি বিপুল পৰিমাণত আমি ইয়াত জয়যুক্ত হ'ম কাৰণ ৰাইজে গম পাইছে ইউপিপিএলৰো চৰকাৰ আহিব প্ৰমোদ বড়োৰে চৰকাৰ আহিব চৰকাৰৰ লগত আমি থাকিব লাগে যোৱা ৫টা বছৰত ইয়াত বিৰোধী দলে জিতিছিল তেওঁলোকে আমাৰ সমষ্টিত কাম কৰিব পৰা নাই বিপিএফে ১৭ ইয়াত ১৫ বছৰ তেওঁলোকে শাসন কৰিছিলে 10 বছৰ দেৰহাজাৰ বসুমতাৰী ইএম আছিলে অবৰৰ পৰাও এবাৰ তেওঁলোকে জয়যুক্ত হৈছিলে ইয়াৰ পিছত আকৌ দেৰহাজাত জয়যুক্ত হ'ল 15 বছৰ দেৰহাজাত এই সমষ্টিত আছিলে এই সমষ্টিত কোনে কি কাম কৰিছে কৰা নাই সকলো ৰাইজে ইয়াত গম পাইছে গতিকে ইয়াত দেখা পাইছে যে এইবাৰ প্ৰমোদ বড়োৰ চৰকাৰ যিহেতু আহিব গতিকে আমাৰ সমষ্টিটো যাতে ইউপিপিএল পাৰ্টিক জয়যুক্ত কৰিব পাৰে তাৰ কাৰণে এতিয়া সকলো ৰাইজে মাৰ বান্ধি থিয় দি আছে তেওঁলোকে ইউপিপিএলক সাপোৰ্ট কৰিছে কথাটো হ'ল কি এই সমষ্টিটো মোৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হয় ৩০ নং কোকৰাঝাৰ পূব বিধানসভা সমষ্টি হিচাপে বহু অঞ্চল মোৰ ইয়াত পৰে আৰু নতুনকৈ যিটো ৩ নং কোকৰাঝাৰ হ'ল এই অঞ্চলবিলাক মোৰ ইয়াত পৰিছে গতিকে মই বিভিন্ন ৰাস্তা ঘাট স্কুল নিৰ্মাণ বিভিন্ন কাম মই ইয়াত কৰি আছো গতিকে ৰাইজে দেখিছে এমএলএ হিচাপেও পুৰণি সমষ্টি আৰু নতুন সমষ্টিত যিহেতু মই কাম কৰিছো গতিকে মই যাতে জিতি গ'লে এই অঞ্চলৰ আৰু অধিক কাম কৰিব পাৰিম তাৰ কাৰণে ৰাইজে এতিয়া বুজি পাইছে আৰু যাৰ কাৰণে তেখেতসকলে দলে বলে আমাৰ ইউপিপিএল দলত যোগদান কৰি কাম কৰি আছে এতিয়ালৈকে যিটো আমাৰ ৰিপৰ্ট আমি ২৭টা আমি সিট পাম এটো কনফাৰ্ম ২৭টা আমি জিতিম আৰু আমি এককভাৱে ইয়াত আমি চৰকাৰ গঠন কৰিব পাৰিম ইউপিপিএল দলে সময়ত আৰু ইমান সুবিধা পোৱাৰ পিছতো ৰাইজক অৱহেলা কৰাৰ কাৰণে আৰু তেওঁলোকে অহংকাৰীটো বেছি প্ৰাধান্য দি পেলাই তেওঁলোকে সমাজখনক হেও জ্ঞান কৰি চলাৰ কাৰণে আজিৰ দিনত এই 5 বছৰত ৰাইজে তেওঁলোকক মানে একদম মানে ভাল পোৱা নাই আৰু ৰাইজক কোনোদিনো সন্তুষ্ট কৰিব পৰা নাই কোকৰাঝাৰত বিজেপিয়ে ইমান প্ৰভাৱ নহ'ব ইয়াত বিপিএফৰ লগত ইউপিপিএলে কণ্টেষ্টত আহিব যদিও বহুত ডিফাৰেঞ্চত 12টা সিটত আমি 12টাতেই আমি জিকিম আৰু চিৰাঙত যেটো আছে আমাৰ 7টা সিটতে আমি জিকিম ইলেকশ্যন অনুষ্ঠিত হ'বলৈ আৰু বেছি দিন নাই 2-3 দিনে বাকি আছে তো বৰ্তমানে যেটো আমাৰ চালাকাটিৰ পৰিৱেশ মানে সব বিপিএফ নাঙল আৰু সবে এবাৰ নাঙল ছবিত ভোট দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু স্পষ্টভাৱে ৰাইজে নাঙলৰ হৈ এটা মানে ৰাজপথত ওলাই অহাটো দেখা পাইছে আৰু চালাকাটি সমষ্টি হিচাপে আমি বিপিএফ জিকিম আৰু গোটেই বিটিসি অঞ্চল বাকি ৰাইজে এইবাৰ বিপিএফক সমৰ্থন কৰিব ৰাইজে আদৰ কৰিব আৰু তেওঁলোকে আশীৰ্বাদ দিব ৰাইজৰ আশীৰ্বাদ ৰাইজৰ সহায় সহযোগিতাত এইবাৰ গোটেই বিটিসিত আমি বিপিএফে জয়ী হ'ম আৰু চৰকাৰ গঠন কৰিব লগা যেটো সংখ্যা এই সংখ্যাতকৈ ৪-৫জন বেছি সংখ্যাত আমি বিজয়ী হ'ম প্ৰচাৰটো আমি দূৰ টু দূৰ মানে গাঁও গৈ পেলাই আমি গাঁওবুঢ়াসকলক লগ কৰিছোঁ পাৰমিশ্যন লৈছোঁ আৰু ৰাইজক মিটিং মাতি পেলাই তেওঁলোকক এক জাগাত গোট কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বিষয়লৈ তেওঁলোকে আমাক প্ৰকাশ কৰিছে আমিও তেওঁলোকৰ সুখ দুখ শুনিছোঁ আৰু যোৱা 5 বছৰত তেওঁলোকৰ সুখ দুখৰ কথাটো আমাক জনাইছে আৰু তেওঁলোকে মুঠেই ইউপিপিএলৰ প্ৰতি সন্তুষ্ট নহয় ইউপিপিএল দলে সময়ত আৰু ইমান সুবিধা পোৱাৰ পিছতো ৰাইজক অৱহেলা কৰাৰ কাৰণে আৰু তেওঁলোকে অহংকাৰীটো বেছি প্ৰাধান্য দি পেলাই তেওঁলোকে সমাজখনক হেও জ্ঞান কৰি চলাৰ কাৰণে আজিৰ দিনত এই 5 বছৰত ৰাইজে তেওঁলোকক মানে একদম
মানে ভাল পোৱা নাই আৰু ৰাইজক কোনোদিনো সন্তুষ্ট কৰিব পৰা নাই। বিজেপি মানে ঢৌটো নাথাকা নহয়, আছে, কিন্তু কোকৰাঝাৰত বিজেপিয়ে ইমান প্ৰভাৱ নহ'ব। ইয়াত BPFৰ লগত UPPলে কণ্টেষ্টত আহিব যদিও বহুত ডিফাৰেঞ্চত 12টা ছিটত আমি 12টাতেই আমি জিকিম আৰু চিৰাঙত যিটো আছে আমাৰ 7টা ছিটতে আমি জিকিম আৰু কণ্টেষ্টটো UPPলৰ লগতে হ'ব যদিও UPPL নিজিকে। তাৰপিছত ওদালগুৰিত UPPL একদম জিৰ' কণ্টেষ্টতে নাহে, তেওঁলোকে বিজেপি ছেকেণ্ডত আহিব আৰু 2-3টা ছিটত তেওঁলোকে জিকিব, একদম পৰিষ্কাৰ, একদম বিজেপি জিকিব আৰু বাক্সাটো বিজেপি 2-এটা ছিটত জিকাটো একদম মানে ক্লিয়াৰ। তাৰপিছত তামোলপুৰতো প্ৰমোদ বড়ো নিজেই হাৰিব আৰু তাতেও বিজেপিৰ প্ৰভাৱটো নাথাকা নহয়, আছে, কিন্তু BPFে বেছিভাগ ছিট ল'ব আৰু বাকীখিনি বিজেপিয়ে ল'ব। UPPL কিন্তু তামোলপুৰতো নাই, মানে গোটেই 40টা ছিটত UPPL এটা ছিটো নিজিকে, এইটো ক্লিয়াৰ হৈ গ'ল আৰু ৰাইজে অসন্তুষ্টি আছে কাৰণে আৰু ৰাইজক ইমান হেও জ্ঞান কৰা, তেওঁলোকে অহংকাৰটো বেছি প্ৰাধান্য দিছে আৰু অহংকাৰী দিতো আৰু কোনো মানুহৰ মন জয় কৰিব নোৱাৰে, দেশ জয় কৰিব নোৱাৰে, এইটোৱে তেওঁলোকৰ খাল।